আগ্ৰামা মহিলাৰী চাহাবে বাৰম্বাৰ কৈছে 2003 চনৰ পিছত যিবোৰ মানুহ আছে সকলোৱে মাটিৰ পাট্টা পাব, ইয়াৰ পৰা এজনক উচ্ছেদ কৰা নহয়। আজি একেখন মুখেৰে উচ্ছেদ কৰা নহয় বুলি কৈছে, আজি সেই মুখেৰে উচ্ছেদ কৰি আছে আৰু ষ্টেণ্ডাৰ্ড ভাষাত কৈছে যে ইয়াতো উচ্ছেদ নহয়, আমি এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাম। এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাব, এই ফেমিলিটো কি হ'ব? 50 বছৰ বেগ হৈ যাব। এটা ঠাইত আছে, তেওঁলোকৰ কিমান গছ গছনি হৈছে, গছ গছনি কৰি এদিনত হৈছে নেকি? এটা গছ গছনি হ'বলৈ কিমান বছৰ লাগে? এখন তামোল বাগান হ'বলৈ কিমান বছৰ লাগে? এটা পৰিৱেশ সৃষ্টি কৰিবলৈ কিমান বছৰ লাগে? সেই পৰিৱেশৰ সৃষ্টি, আজি এটা নতুন পৰিৱেশ পাব, তাত কেনেকুৱা ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ দায় কোন হ'ব? ইয়াৰ দায় কোন হ'ব? আমাৰ সংগঠনবিলাকক অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, প্ৰেক্টিকেল ফিল্ডত দেখক। আমচু ABMচু নেমচু মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে জাতীয় সংগঠন হয়, জাতিৰ কাৰণে আপোনালোকে মাত মাতিব লাগিব। কথাটো হ'ল মানে যিটো ধৰণে মেপটো বনাইছে, ইয়াত যিখিনি মাটি দিব বিচাৰিছে, এই মাটিৰ লগতে এই অঞ্চলৰ এই গাঁৱৰ মানুহৰ বহুত নিজৰ পাট্টা মাটি আছে। এনেকুৱা ছিষ্টেমত এই বৰ্ডাৰটো বনাই আছে বা এনেকুৱা ছিষ্টেমত তেওঁলোকে এটা মেপ সৃষ্টি কৰিছে, অট'মেটিকলি এই গাঁৱৰ মানুহ নিজৰ পাট্টাৰ মাটিখিনি এৰি দিবলৈ বাধ্য হ'ব আৰু কি। যাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে খাছলেণ্ডত যিসকলে বসবাস কৰি আছে, তেখেতসকলৰ যি মাটি এতিয়া মানে পাট্টালেণ্ডৰ মাটি আছে, এই বাউণ্ডাৰীৰ ভিতৰতে পৰি যাব, এই বাউণ্ডাৰীৰ ওচৰতে পৰি যাব। এই পাট্টালেণ্ডৰ মাটিখিনি কি হ'ব? তেওঁলোকে এই ব্যৱস্থাটো কৰা নাই। মানে এনেকুৱা ছিষ্টেম এটা কৰিছে, মুছলমান মানুহে বাধ্য হ'ব এই খাছলেণ্ডৰ লগতে পাট্টালেণ্ডৰ মাটিখিনিও ইয়াৰ পৰা এৰি গুচি যাব লাগিব আৰু কি। এইটো এটা ছিষ্টেম কৰিছে, যিসকলে দূৰত আছে তেওঁলোকে নাজানিব, ইয়াত প্ৰেক্টিকেল ফিল্ডত আহিলে তেওঁলোকে গম পাব যে ইয়াৰ পৰিস্থিতিটো কি হৈ আছে। সেই পৰিস্থিতিটোৰ মোকাবিলা কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে নিজে চাফিচিয়েণ্ট নহয়। গতিকে মই আমাৰ সংগঠনবিলাকক অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, প্ৰেক্টিকেল ফিল্ডত দেখক। আমচু ABMচু নেমচু মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে জাতীয় সংগঠন হয়, জাতিৰ কাৰণে আপোনালোকে মাত মাতিব লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আহি প্ৰেক্টিকেল ফিল্ডত চাওক যে চৰকাৰখনে যি পলিচি কৰিছে, অট'মেটিকলি এই মুছলমান মানুহখিনি ভৱিষ্যত তেওঁলোকে পংগু হৈ যাব। পাট্টাৰ যিবিলাক মাটি আছে তেওঁলোকে সেই মাটিবিলাকক এৰি দিবলৈ বাধ্য হ'ব। এনেকুৱা ছিষ্টেমত এই মেপটো বনাই দিছে। তো সেইকাৰণে মই আমাৰ যিমানবোৰ জাতীয় সংগঠন আছে সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াত আহক, আপোনালোকে দায়িত্ব লওক, নেতৃত্ব লওক, এই ৰাইজৰ সহায় কেনেকৈ কৰা যায় এইখিনি আপোনালোকে ভূমিকা পালন কৰিব লাগিব। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু ইয়াত এটা কথা শুনিছোঁ মই ৰাইজৰ মুখৰ পৰা, যে ইয়াৰ যিজন MCLA তেখেত হ'ল দনেশ্বৰ গয়াৰী, তেখেত বহুবাৰ ইয়াৰ পৰা MCLA হৈ আছিল বা হৈ আছে। তেখেতে যোৱা ইলেকশ্যনৰ আগমুহূৰ্তত এটা কথা মানে ডাঙৰকৈ কৈ গৈছে, ইয়াৰ ৰাইজে আমাক জনাইছে কথাটো, যে অন্তত বগিলাউৰা যিখন গাঁও আছে, তেওঁ MCLA হ'লে এই বগিলাউৰা গাঁৱটো উচ্ছেদ কৰিব নোৱাৰে, আৰু উচ্ছেদ কৰিলে তেওঁৰ দুখন হাতে কাটি দিব বুলি কৈছে। তেওঁ আজি দুখন হাত মানে ৰাইজৰ মাটি গ'লে কাটি দিব, কিন্তু এতিয়া দেখি আছোঁ যে দুখন হাতেৰে ৰাইজৰ মাটি তেওঁ কাটিব বিচাৰিছে। সেইটো চবতকৈ ডাঙৰ কথা। এজন MCLA হৈ এই কথাটো কৈছিল, ইয়াৰ ৰাইজে আমাক যিখিনি কথা জনাইছে, হয়নে নহয় কথাটো? তো সেইকাৰণে মই কৈছোঁ যে MCLA মহোদয়, আপুনি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক। এই ৰাইজে আপোনাক ভোট দিছে, এই ৰাইজৰ হকে আজি মাত মাতক। আপুনি কিন্তু এইখিনি কৰা নাই, উল্টাহে কৰিছে, আৰু ৰাইজক ধমকি দি কৈছে, এই অঞ্চলত কৈছে আপোনালোকে আন্দোলন নকৰিব, আন্দোলন কৰিলে আপোনালোকে একো নাপায়, এনেই উচ্ছেদ হৈ যাব লাগিব। ইমান সহজ নেকি? সেইকাৰণে আপোনাক ভোট দিছে নেকি? সেইকাৰণতে ৰাইজে আপোনাক ভোট দিয়া নাই। যদি গভৰ্ণমেণ্টৰ প্ৰয়োজন হৈছে, আপুনি ৰাইজৰ লগত বহক, ৰাইজৰ লগত ভালকৈ কথা পাতক, ৰাইজৰ পাট্টাৰ মাটি কাটি কি হ'ব এইবিলাক কথা পাতক। যদি ৰাইজে সহমত হয় আপুনি মাটি লৈ ল'ব, কিন্তু আপুনি ৰাইজক ধমকি দি এইটো ল'ব নোৱাৰে। তো গতিকে আমি অনুৰোধ জনাইছোঁ, এনেকুৱা ধৰণৰ কথা নহয়। ইয়াৰ যিবোৰ মানুহ আছে তেওঁলোকে আমাৰ নিচিনা মানুহ, তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে ইয়াত বসবাস কৰিব। আগ্ৰামা মহিলাৰী চাহাবে বাৰম্বাৰ কৈছে 2003 চনৰ পিছত যিবোৰ মানুহ আছে সকলোৱে মাটিৰ পাট্টা পাব, ইয়াৰ পৰা এজনক উচ্ছেদ কৰা নহয়। আজি একেখন মুখেৰে উচ্ছেদ কৰা নহয় বুলি কৈছে, আজি সেই মুখেৰে উচ্ছেদ কৰি আছে আৰু ষ্টেণ্ডাৰ্ড ভাষাত কৈছে যে ইয়াতো উচ্ছেদ নহয়, আমি এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাম। এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাব, এই ফেমিলিটো কি হ'ব? 50 বছৰ বেগ হৈ যাব। এটা ঠাইত আছে, তেওঁলোকৰ কিমান গছ গছনি হৈছে, গছ গছনি কৰি এদিনত হৈছে নেকি? এটা গছ গছনি হ'বলৈ কিমান বছৰ লাগে?
এখন তামোল বাগান হ'বলৈ কিমান বছৰ লাগে, এটা পৰিৱেশ সৃষ্টি কৰিবলৈ কিমান বছৰ লাগে, সেই পৰিৱেশৰ সৃষ্টি আজি এটা নতুন পৰিৱেশ পাব, তাত কেনেকুৱা ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ দায় কোন হ'ব, ইয়াৰ দায় কোন হ'ব? গতিকে আপোনালোকে যি সিদ্ধান্ত ল'ব বিচাৰিছে এইটো আমাৰ বিশেষকৈ মাইনৰিটি মানুহৰ কাৰণে এইটো সহজ নহয়। এই সিদ্ধান্ত আপোনালোকে উঠাই ল'ব লাগে আৰু ইয়াৰ যি স্থানীয় মানুহ আছে তেওঁলোকৰ যি আগৰে স্থান আছে এই স্থানত তেওঁলোকক থকাৰ কাৰণে সুবিধা কৰি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।